हेलो फ्रेंड्स, आजिर भिडिओत मैं आलोचना करिम गुगल मीट एप्लिकेशन तो केनेके यूज करिब लागे आरो जदि आपुनि गुगल मीट एप्लिकेशन तो यूज करिब नाजाने तेनेहले এই ভিডিওটো শেষলৈকে চাই থাকক আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব। গুগল मीट एप्लिकेशन तो डाउनलोड কৰিবৰ কাৰণে আপুনি সিম্পলি প্লে ষ্টৰত যাব। প্লে ষ্টৰত গুগল मीट সার্চ কৰাৰ লগে লগে এটো ওলাব আৰু আপুনি আপোনাৰ মোবাইলত ইনষ্টল কৰি ল'ব। এটো মোবাইলত বা কম্পিউটাৰতো এটো ইউজ কৰিব পাৰি। মই ইয়াতে ইনষ্টল কৰি থৈছিলো, গতিকে মই এতিয়া ওপেন কৰিম। ওপেন কৰাৰ লগে লগে আপোনাক এনেকুৱা এটা ইন্টাৰফেস ওলাব, ওয়েলকাম টু मीट। আপুনি ইয়াতে টার্মস এন্ড কন্ডিশনবোৰ মানে একসেপ্ট কৰিবৰ কাৰণে আপুনি কন্টিনিউ কৰি দিব। কন্টিনিউ কৰাৰ লগে লগে আপোনাক কিছুমান পাৰমিশন বিচাৰিব আৰু আপুনি পাৰমিশনবোৰ এলাউ কৰি দিব। দুটা পাৰমিশন বিচাৰিব, এলাউ কৰি দিব। এলাউ কৰাৰ লগে লগে আপোনাক এটা ইমেইল আইডি বিচাৰিব। আপুনি যি মোৰ ইয়াত দুটা ইমেইল আইডি দেখাই আছে, মই যিকোনো এটা ইমেইল আইডি দি কানেক্ট কৰিম। আপুনিও আপোনাৰ এটা নিজৰ ইমেইল আইডি দি কানেক্ট কৰি দিব। কানেক্ট কৰাৰ লগে লগে ইয়াতে আপুনি দেখা পাব অডিও আৰু ভিডিওৰ অপচন আছে। মই ইয়াত অডিওটো অফ কৰি ৰাখিছো আৰু ভিডিওটো অফ কৰি ৰাখিছো। ইয়াতে সেটিংস আছে, মোৰ ইয়াত সেটিংস আছে, সেটিংস, সেন্ড ফিডবেক, ৰিপোৰ্ট, এবিউজ, হেল্প আদি আছে। তো ঠিক আছে, আপুনি যেতিয়া এটা ধৰি লওক আপোনাৰ টিচাৰে আপোনাক মানে ক্লাস কৰিবৰ কাৰণে কোড এটা পঠিয়াব। আপোনাৰ এটো WhatsAppতো পঠিয়াব পাৰে, আপোনাক ইমেইলতো পঠিয়াব পাৰে, বা আপোনাক কি কৰিব পাৰে নিজৰ মেছেজতো পঠিয়াব পাৰে। আপুনি হেতু কোড চাই পেলাই ইয়াতে মিটিং কোডত টাচ কৰিব। মিটিং কোডত টাচ কৰি ইয়াতে লিখি দিব, এই কোডটো চাই লিখি দিব। লিখি দিয়াৰ পিছত আপুনি ইয়াত জয়েন হৈ যাব। মই এটো কেনেকৈ কানেক্ট কৰিব লাগে মই দেখুৱাই দিম, আগতে পিছত দেখাই দি আছো। ইয়াতে আপুনি এটা মানে ক্লাস কৰিব বিচাৰে বা কিবা এটা প্ৰেজেন্ট কৰিব বিচাৰে, হেতু কাৰণে আপুনি নিউ মিটিংত ক্লিক কৰিব। নিউ মিটিংত ক্লিক কৰাৰ লগে লগে অলপ সময় লোডিং হ'ব। লোডিং হলে এতিয়া চাওক, ইয়াতে মই কৰিছো, ইয়াত মোৰ নামটো লিখা আছে। ইয়াতে মই ক্লাসটো স্টার্ট কৰিছো। এতিয়া মই মানুহক ইনভাইট কৰিব পাৰিম। ইয়াত এটো আই বাটনত আছে, ইয়াত শেয়ার বুলি দিলে ইনভাইট হৈ যাব। মই এটো শেয়ার কৰি হোৱাটসঅ্যাপ বা মেসেঞ্জাৰ, ইমেইল, যতে ইনষ্টাগ্ৰাম, যতে মই ইনভাইট কৰিম, মোৰ ফ্ৰেণ্ডক ইনভাইট কৰিম, তেওঁলোকে লিংকটো পাই যাব আৰু তেওঁলোকে লিংকটোত ক্লিক কৰি মোৰ লগত কানেক্ট হ'ব পাৰিব। এই আই বাটনটোত এটো আছে। ইয়াতে আপুনি যেতিয়া গ্ৰুপত 40টা 50টা মানুহ যেতিয়া কানেক্ট হৈ যাব, এই গ্ৰুপত আপুনি সকলোৰ লগত মেছেজ কৰিব পাৰিব আৰু ইয়াতে দেখাই থাকিব কোনে কোনে আপোনাৰ মিটিংত আছে। ঠিক আছে, তাৰ পিছত ইয়াতে আই বাটন তিনিটা বটন আছে। বটনটো ক্লিক কৰিলে আপুনি সুইচ ক্যামেৰা কৰিব পাৰিব। আপুনি ক্যামেৰাটো ফ্ৰন্ট ক্যামেৰাও দিব পাৰিব, বেক ক্যামেৰাও দিব পাৰিব। ইয়াতে আছে টাৰ্ন অন ক্যাপশন। টাৰ্ন অন ক্যাপশনত আপুনি কি কৰিব, এটো অন কৰিলে যেতিয়া কোনো আপোনাৰ টিচাৰে ক্লাস কৰাই থাকিব, তেতিয়া এই কথাবোৰ সাবটাইটেলত লিখা আহিব তলত। আৰু প্ৰেজেন্ট স্ক্ৰিনত আপুনি যদি ক্লিক কৰে, স্ক্ৰিনটো আপোনাৰ মোবাইলত যেটো ডিসপ্লে আছে হেতু শো হৈ যাব। মই দেখাই আছো। ইয়াত প্ৰেজেন্ট স্ক্ৰিনত ক্লিক কৰাৰ লগে লগে ইয়াত মই স্টার্ট প্ৰেজেন্টিং মাৰিম। স্টার্ট প্ৰেজেন্টিং মানলৈ এলাউ কৰাৰ লগে লগে ইয়াতে মোৰ ফ্ৰেণ্ড এজনে মোক ৰিকুৱেষ্ট কৰিছে ক্লাস কৰিবৰ কাৰণে। এটা এক্সাম্পলৰ কাৰণে মই আপোনাক দেখাই আছো। যদি আপোনাৰ টিচাৰে এনেকৈ আপোনাক এটা লিংক পঠিয়াব বা আপোনাৰ ফ্ৰেণ্ডে পঠিয়াব, আপুনি জাস্ট সিম্পলি লিংকটোত ক্লিক কৰি দিব। লিংকটো ক্লিক কৰাৰ লগে লগে আপোনাক দুটা অপচন আহিব, ক্ৰোম ব্ৰাউজাৰ কৰিব নে মিটত কৰিব। আপুনি যদি ক্ৰোম ব্ৰাউজাৰত কৰে আপোনাক ৱেবসাইটত খুলিব, আৰু যদি মিটত কৰে এপ্লিকেশনত খুলিব। মই এতিয়া মিটত কৰিম। মিটত টাচ কৰাৰ লগে লগে কি হ'ব, এটো লোডিং হ'ব। অলপ সময় লোডিং হোৱাৰ পিছত নিজে নিজে কানেক্ট হৈ যাব। চাওক, এতিয়া মই ইয়াত ইন্টাৰফেসটো খুলিলে, তেতিয়া মই ইয়াত লিখিব লাগিব আস্ক টু জয়েন আৰু প্ৰেজেন্ট। মই যদি কিবা প্ৰেজেন্ট কৰিব বিচাৰো, এই ক্লাসটো স্টার্ট হৈছে, মই যদি কিবা দেখাব বিচাৰো মোৰ মোবাইলৰ পৰা, তেনে মই প্ৰেজেন্টত টাচ কৰিম, ক্লিক কৰিম। আৰু যদি মই ক্লাসটোত এটেন্ড কৰিব বিচাৰো, তেনে মই আস্ক টু জয়েনত ক্লিক কৰিম। আস্ক টু জয়েনত ক্লিক কৰাৰ লগে লগে মোক যোনে ক্লাসটো স্টার্ট কৰিছে তেওঁ মোক কি কৰিব, এডমিট কৰিব। এডমিট কৰাৰ লগে লগে মই তাত এন্টাৰ হৈ যাম। আৰু যেতিয়ালৈকে এডমিট নকৰে মোক এটো দেখাই লাগে থাকিব, ইউ উইল জয়েন দ্য মিটিং when someone let you in। ঠিক আছে, এডমিট কৰাৰ লগে লগে মই এতিয়া ক্লাসত সোমাই গলো। এতিয়া চাওক, দুজন মানুহ আছো, আমি বেছি মানুহ থাকিব পাৰে। এতিয়া চাওক, যদি ভিডিওটো চাই ভাল লাগিছে তেনে লাইক কৰিব, কমেন্ট কৰিব, আৰু যদি আপুনি মোৰ চেনেল নতুন হৈছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।